গাইজ আপোনালোকৰ তাত বৰষুণ আছেনে নাই জনাব আমাক। আমাৰ তাত হেভি বৰষুণ আৰু বৰষুণৰ কাৰণে ৰুমৰ পৰা ওলাবই পৰা নাই। আকাশখন এবাৰ দেখুৱাই দিছোঁ আপোনালোকক, কেনেকৈ ক'লা পৰি গৈছে। তাতে মাজে মাজে আকৌ ঢেৰেকণি। এনেকুৱা বতাহ বৰষুণৰ মাজতে কিছু সময় হ'ল যদিও মোবাইল এটা ফুটি গৈছিল। তো বৰষুণৰ দিন আহিলে মনত পৰে কথাষাৰ। আৰু সৰুতে আমি এনেকুৱা বৰষুণ দিলে হাতত চেম্পুৰ পেকেট লৈ খুব দৌৰোঁ আৰু বৰষুণতে দৌৰি দৌৰি পথাৰত গা ধুওঁ। সেই অনুভূতিবোৰো বেলেগ আছিল, কিন্তু এতিয়া আৰু সেই অনুভূতিও নাই আৰু সেই দিনো নাই। আৰু সেই আনন্দবোৰ ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে যেন বয়সৰ সৈতে। বৰষুণ যাক দেখিলে আজিও দৌৰি গৈ চেম্পুৰ পেকেট এটা হাতত লৈ বৰষুণত তিতি আহোঁ তেনেকুৱা ফিল হয়। অৱশ্য সেই সময়ো নাই আৰু সেই সময় ঘূৰাই নাপাওঁ এতিয়া। সময় এটা সকলোৰে থাকে আৰু সেই মধুৰ সময়বোৰ এতিয়া আমি হেৰুৱাই পেলাইছোঁ। সেই আনন্দ ফূৰ্তিবোৰ এতিয়া ক'ৰবাত আনন্দবোৰ ধেমালিবোৰো ক্ৰিটিকেল হৈ গ'ল, কিন্তু আমাৰ ধেমালি আৰু আনন্দবোৰ একেবাৰে পিয়'ৰ আছিল। তো লগৰীয়াবোৰো এতিয়া সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আৰু সেই সময়ো নাই একচুৱেলি। তো দিনে দিনে দায়িত্ববোৰ বাঢ়ি গৈ আছে আৰু সেয়ে আনন্দ আৰু ফূৰ্তিবোৰ জীৱনৰ পৰা ক্ৰমান্বয়ে যেন যান্ত্ৰিকতাৰ কাৰণে নোহোৱা হৈ গৈছে বুলি ক'ব পাৰি।